পঠিয়াছো যে মমে কৈছো এই মৰমত হ'বলৈ তেনেকে কৰে বাচন এই যে তুমি খাটাইছি বাইদেউ আজি বেঙেনা দিছো মোৰতো ববৌ কল চাক দিছো আজি আমি দুইটাকে বেঙেনা দিছো আমি দোষী আছো না মাৰা ও মা কি হৈছে তোৰ মমে কৈছো মই উল্টা মম ক'বলৈ হ'লে জিও উৰি যাব আকৌ দোষী তুমিতো মোৰ দোষী আছা না তোমাতকে মোৰ ভাল দোষী ক'তোৱে নাছে না এবাৰ মম কৈছে মম বিলাক আজি মা হৈ গৈছে মোৰ কথা কি ভাবিছে কওক তোক মই মানুহ বনোৱাৰ কথা ভাবিছো মোহন এতিয়া মানে মই মানুহ নাচো চা আছ কিন্তু কামৰ নাচ সেইটো হয় চা কিন্তু কামৰনো কেনেকে হৈছে সেইটো কওকচোন মই সেইকাৰণে আহিছো বনাম তই হয়তো শুনিছ যে ইণ্টাৰনেশ্যনেল মাৰ্কেটত মই এতিয়া এটা বিজনেছ আৰম্ভ কৰিম বিজনেছটো বুজি পাইছো কিন্তু ইণ্টাৰনেশ্যনেল মাৰ্কেটটো বুজি নাপাইছো মানে আঞ্চলিক ভিত্তিত ব্যৱসায় আৰু বা বহুত ডাঙৰ ব্যৱসায় আছে ডাঙৰ ব্যৱসায় তই শুনিছ চাগে ঘুনুকে শুনিছো চা লগতে এইটো শুনিছ নে নাই যে গোটেই ব্যৱসায়টোৰ মেনেজাৰ তই মই মোৰ এই কোটি কোটি টকাৰ ব্যৱসায়টোৰ গোটেই হিচাপ নিকাচ তই ৰাখিব লাগিব তই 2000 টকা 1999 টকাটোৰ হিচাপ ৰাখিবিছ হ'ব চা তই ভাবচোন খালি মগজুৰে ডিঙিত তাই হাতত চেকবুক কেনেকুৱা লাগিব এবাৰ ভাবি দেচোন নিজে পিঠা বেচিছো 32 45 44 দেখিছনে নিজকে বহুত ভাল লাগিছে চা আজিৰ পৰা আপোনাৰ হিচাপ মই ৰাখিছো চা এ মজা এতিয়া মোৰ ঘৰলৈ যা মনিবক উৎপাত কৰি দে 2 কেজি পিঠাগুৰি ৰেগুলাৰ খুন্দি দিব লাগিব মোক হ'ব চা মিক্সিৰে চাবে আঙুলি ঘূৰিব পিঠা পনা বেছি কোটি টকা আহিব যিটো সমানে ভাগ হ'ব মই যিটো সমানে ভাগ পাবি মই চাহৰ পইচাটো কোটি টকাৰ লগত একেলগে হিচাপটো ৰাখিম চা সান্দহ পিঠাগুৰি মনিব দেচোন খুনি কেকেচা মেমেজা হৈছো মই কেকেচা মেমেজা